বন্ধুসকল মানে মই আজি মৰ্ণিং ৱাক কৰিবৰ কাৰণে আহিছিলোঁ। আহি কিনে হঠাৎ গম পালোঁ যে নিধন কলিতা নামৰ ব্যক্তিজন এই আমাৰ ওচৰৰ ঘৰতে আহিছিলে আৰু তাতে এনেকৈ মই এটা তেওঁৰ পৰা ভিডিঅ' ল'ম বুলি ভাবিছিলোঁ। আৰু এটা কথা, আৰু তেওঁৰ কণ্ঠত এনেকুৱা এটা যাদু আছে, আপোনালোকে নিজে শুনিলে গম পাই যাব কেনেকুৱা লাগে। ঠিক আছে, আমি আহক তেওঁৰ ওচৰলৈ যাওঁ। কপালে কোনো থাকে মহা সুখে, কোনো থাকে মহা দুখে, কোনো থাকে পৰি গছৰ তলে। কি বিধি লিখে বিধাতাই, অ হৰি নৰৰ কপালে। একেজনী জননীয়ে দুটি ভাই জনম দিয়ে। এজন ফুৰে আকাশে বিমানে, এজন ফুৰে আকাশে বিমানে। একেজনী জননীয়ে দুটি ভাই জনম দিয়ে। এজন ফুৰে আকাশে বিমানে, আনজন ঘূৰি ফুৰে ৰ'দ বতাহ বৰষুণে। ভিক্ষা মাগে দুৱাৰে দুৱাৰে, কি বিধি লিখে বিধাতাই, অ হৰি নৰৰ কপালে। একেডাল বিৰিখতে দুটি ফুল ফুলি আছে। তাৰে এটি দেৱতাৰ অঞ্জলি, তাৰে এটি দেৱতাৰ অঞ্জলি। একেডাল বিৰিখতে দুটি ফুল ফুলি আছে। তাৰে এটি দেৱতাৰ অঞ্জলি। আনটি অকালতে সৰি পৰে দুদিনতে, কোনেও নাচায় এবাৰ ফিৰি। কি বিধি লিখে বিধাতাই, অ হৰি নৰৰ কপালে। কোনো থাকে মহা সুখে, কোনো থাকে মহা দুখে, কোনো থাকে পৰি গছৰ তলে। কি বিধি লিখে বিধাতাই, অ হৰি নৰৰ কপালে। এই অলপ পিছত নিজে নিজে ঠিক হ'ব। ৰাতিপুৱা ঘুমাই